যোৱাকালি আমাৰ নাইৰা বাৰ্থডে আছিল কালি ভিডিঅ'টো দিব নোৱাৰিলোঁ সেইকাৰণে আজি দিছোঁ এনাই চাওকচোন পিঁয়াজ কাটি চকু পানী ওলাই গৈছে আৰু মোৰো একে চশমা পিন্ধি লৈছোঁ একদম অৱস্থা বেয়া হৈ গৈছে আমাৰ ঘৰৰ দেউতাহঁতেও পালেহি তাৰপাছত এয়া মানুহজনে মাংস কাটিছে আৰু এইফালে মনো আলু গুচাইছে মায়ে আকৌ বেটি বুকুচা বান্ধি ক্ষীৰ বনাইছে তাৰপাছত মই আলু ফ্ৰাই কৰিলোঁ মাংসত দিবৰ কাৰণে তাৰপাছত মায়ে এয়া মাংস বনাইছে সকলোবোৰ ইয়াতে যোগাৰ কৰি লৈছে তাৰপাছত এয়া বৰমাই বাদাম গুচাই আছে বাৰ্থডে গাল এইজনী দেই ককাইকৰ লগত খেলি আছে তাৰপাছত মই বেলুন ফুলালোঁ তাইও আহি ল'লে তাৰপাছত এয়া লগৰজনী আহিলে এইজনী লগৰজনীৰ শাহুৱেক হয় তাৰপাছত এয়া কেকো আহি পালে বাহিৰতে বহিছে মানুহবোৰ এইজনী জেঠাই ৰচুন খুন্দিছে আমাৰ নাতিজনী বাৰ্থডে আজি বহুত ফূৰ্তি লাগিছে এয়া বৰমাই পোলাও বনাইছে আৰু বনাবলৈ এইফালে গৰম পানী কৰি আছে কেক কাটিব হৈছে আৰু এইবোৰ সজাই আছে আমাৰ বেটিক ফটো মাৰিব আনিছে থিয় হৈয়ে নিদিয়ে ইমান দুষ্ট কৰে কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন তাৰপাছত এয়া কেক কাটিব হৈছে আৰু দেউতাকে কেণ্ডেল জ্বলাই দিছে এইফালে মায়ে ভিডিঅ' কৰি আছে কেক কটাৰ আগতে লৈ খালেই তাৰপাছতে এয়া মায়ে আকৌ ভিডিঅ' কৰি আছে আমাকো ফটো মাৰিছে সেইকাৰণে ৰৈ আছোঁ আৰু এইফালে খাবলৈও হৈ গ'ল মানুহজনে দি আছে তাৰপাছত ইয়াতকৈ বেলেগটো চলিছে দেই আৰু ময়ো খাই ল'লোঁ লগৰ কেইজনীৰ লগতে ইমানকৈ হাঁহি আছোঁ চাওকচোন এই ভণ্টিজনী আকৌ লাজ কৰিছে এইফালে মুনু আৰু এইজনী লগৰজনী ভিডিঅ' নকৰিবি বুলি কৈছে তাৰপাছত ইয়াতো দিয়া হৈছে আৰু এতিয়া গধূলিয়ে হ'ল এইফালে বহি আছে আলহী আজিলৈ ভিডিঅ'টো ইমানেই আছিল বাই